শ্ৰীকৃষ্ণ জন্মাষ্টমী উপলক্ষে আজি লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ এটি ব্লগকে। আৰু এতিয়া মই ওলাইছোঁ আমাৰ ওচৰতে থকা নামঘৰলৈ বুলি। আৰু আমি আজি সকলোৱে মিলিজুলি অকণমান দিনৰ ভাগতেই আমি ৰাইজৰ নামঘৰৰ বাবে যিখিনি যাৱতীয় যা যোগাৰখিনি সেইখিনি কৰিবৰ কাৰণে ওলাইছোঁ। আৰু তাৰ পৰাও আহি পালোহি আৰু গা পা আকৌ ধুই মেলি এতিয়া হৈছে গধূলিৰ সময় আৰু মই কৰি আছোঁ আমাৰ ঘৰৰ গোসাঁই থানতে এখনি যিহেতু শৰাই এখন আগবঢ়াম, তাৰ কাৰণে মই অকণমান নাৰিকলৰ লাডু কৰিলোঁ, অকণমান পায়স কৰিলোঁ আৰু শৰাইৰ কাৰণে দিবলগীয়া ফল মূল যাৱতীয় যা যোগাৰখিনি এয়া মই কৰি আছোঁ। লগতে কৰিছিলোঁ অকণমান দালিয়েদি কৰা আৰু চুজিদি মিলাই পেলাই অকণমান পায়সৰ নিচিনাকৈ কৰিছিলোঁ। আৰু সেই আটাইখিনি কৰি হৈ গ'ল। আৰু ইতিমধ্যে মই আহি আমাৰ ওপৰতে ঘৰৰ ছেকেণ্ড ফ্ল'ৰত যিহেতু আমাৰ গোসাঁই থানখন আছে তালৈকে এতিয়া মই আহিছোঁ। এয়া গধূলি এতিয়া মই আমাৰ গোসাঁই থানত ধূপ চাকি জ্বলাই ল'লোঁ, লগতে অকণমান প্ৰাৰ্থনাও কৰিলোঁ। আৰু যিখন শৰাই মই আগবঢ়োৱাৰ কথা আছিলে তাকো মই শৰাই আগবঢ়াইছোঁ। লগতে আপোনালোককো অকণমান আমাৰ ঘৰৰ যিসকল নতুন ভিউৱাৰ্ছে মোৰ ভিডিঅ' চাই আছে, ইতিমধ্যে মোৰ ভিডিঅ'বিলাকত আমাৰ গোসাঁই থানৰ ভিডিঅ' মোৰ আগতে দিয়া হৈছেও। সেই ভাবিলোঁ আজি নতুন ভিউৱাৰ্ছসকলৰ কাৰণেও অকণমান আমাৰ ঘৰৰ গোসাঁই থানখনকে অকণমান দেখুৱালোঁ। আৰু মই জন্মাষ্টমী উপলক্ষে কিনো কৰিছিলোঁ তাকো অকণমান আপোনালোকৰ আগত দেখুৱাইছোঁ। আৰু ঘৰৰ গোসাঁই থানৰ কৰি মেলি শেষ হ'ল। আশা কৰোঁ সকলো ভালে কুশলেই আছে। আজি হৈছে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আৰু সেই উপলক্ষে মই আহিছোঁ আপোনালোকৰ ওচৰলৈ এটা ব্লগকে লৈ। গতিকে আপোনালোক সকলোকে আজিৰ এই পবিত্ৰ ক্ষণত মই মোৰ ফালৰ পৰা তথা আমাৰ পৰিয়ালৰ ফালৰ পৰা বহুত শুভকামনা যাচিছোঁ, যাতে সকলোৱে শ্ৰীকৃষ্ণ জন্মাষ্টমী খুব ধুমধামেৰে পালন কৰে আৰু সকলোৱে মংগল কামনা হওক কৰি এয়া আজি মই নামঘৰলৈ যাবলৈ ওলাইছোঁ এতিয়া এয়া এনেকৈ। আৰু যদি পাৰোঁ অকণমান নাম কীৰ্তনৰ নামৰ অকণমান যদি মই পাৰোঁ ভিডিঅ' কৰিম, যদিও নোৱাৰোঁ যি কৰিছোঁ তাকে অকণকৈ মই দেখুৱাম বাৰু। তেতিয়াহ'লে আহিছোঁ। এয়া আমাৰ গোপাল গোবিন্দ নামঘৰ আৰু লগতে লক্ষী মন্দিৰো আছে। আৰু এয়া ভিতৰৰ অংশখিনি মই অকণমান দেখুৱাইছোঁ। ধূপ চাকি শৰাই
অকণ নামৰ অংশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ, লগতে দুকপিমান ফটো তুলিছিলোঁ আৰু নামৰ মাজতে আমি অকণ চাহ মিঠাইও খালোঁ। তাৰপাছতে প্ৰসাদ বিতৰণো হ'ল আৰু এনেকৈ কৰিয়েই আমাৰ ঘৰৰ লগতে নামঘৰৰো জন্মাষ্টমীৰ সামৰণি পৰিলে। আৰু মই যি পাৰোঁ অকণকৈ দেখুৱাইছোঁ আৰু দেখুৱাওঁতে যদি ক'ৰবাত ভুল ত্ৰুটি ৰৈ গৈছে তাৰ বাবে আপোনালোকে মাফ কৰিব। সকলোখিনিতো দেখুৱাব সম্ভৱ নহয়, গতিকে অকণকৈ মই আজি মোৰ ভিডিঅ'ত তাকেই দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এটা স্মৃতি হিচাপে ৰৈ যাব বুলিয়েই আশা কৰিছোঁ। এয়া এতিয়া ৰাতি 12টা বাজি গৈছে আৰু নামঘৰৰ পৰা আহি পালোঁ আৰু ইয়াতে মই মোৰ ব্লগটো ইয়াতে শেষ কৰিছোঁ। শুভৰাত্ৰি।